হাই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। ভীষ্ম পূজা বুলি আৰু বেলেগটো একো বনোৱা নাই। শৰাই এখন পাতিছিলে আৰু এইখিনিৰ লগতে এইখিনি খিচিৰি আছিলে, খিচিৰিখিনি আছিলে আৰু এইখিনি মাহ প্ৰসাদ সিমানেই, সেইখিনিয়ে আৰু সেইখিনি মাইনা শৰাই দিয়া যে সেইখিনিয়ে আৰু এইজনী আমাৰ বেটী এইজনী আমাৰ ক'ত গ'ল? এইখিনি বেটী আমাৰ উৎপাত কৰি আছে, হয় নাই? উৎপতীয়া বেটী, উৎপাত কৰিছে। মোবাইলটো চুব লাগে। এইটো চব এইটো বিশ্বকৰ্মা পূজা এইবোৰ আজি বিশ্বকৰ্মা পূজা আছিলে। বিশ্বকৰ্মা পূজা এইবিলাক শৰাই পতা এইবিলাক বনোৱাই নাই। ব্লগ বহুত দিন হৈ গ'ল। কেনেকৈ বিশ্বকৰ্মা পাতিছে মই এতিয়াহে দেখিছোঁ। অকণমান এনেই বনাই দিছোঁ আৰু এইবিলাক শৰাই পাতি থৈছিলে এনেকৈ।